Disangmukh Offlat মিচিং লোকসকলে উদযাপন কৰিছে নিজৰ জাতীয় উৎসৱ Ali Aye Lrigang। মিচিং জনগোষ্ঠীৰ কৃষি ভিত্তিক উৎসৱ Ali Aye Lrigang। Disangmukh Offlat ব্যাপকভাৱে মিচিং লোকসকলে উদযাপন কৰিছে নিজৰ জাতীয় উৎসৱ Ali Aye Lrigang। মিচিং জনগোষ্ঠীৰ কৃষি ভিত্তিক উৎসৱ Ali Aye Lrigang ফাগুন মাহ হ'ল বসন্তৰ আৰম্ভণি। কৃষিজীৱী মিচিংসকলৰ খেতি কৰাৰ বতৰ। এনে সময়ত মিচিং লোকসকলে উদযাপন কৰে নিজৰ জাতীয় উৎসৱ। ইয়াক লিগাং বিহু বুলিও কোৱা হয়। Ali Aye Lriganger অৰ্থ হ'ল শস্য ৰোপণৰ আৰম্ভণি। আলি মানে মূল বা কাণ্ড, আইৰ অৰ্থ হ'ল ফল বা গুটি আৰু লিগাঙৰ অৰ্থ হ'ল সিঁচিবলৈ আৰম্ভ কৰা বা খিচাৰ প্ৰথম দিন। এই দিনটোতে দিচাংমুখ অফলাত মিচিংসকলে ব্ৰহ্মপুত্ৰৰ চাপৰিত মাংগলিক পৰ্বৰে মাটিত গুটি সিঁচা আৰম্ভ কৰে। সমাজৰ মুখিয়ালজনে এই কাৰ্য সম্পাদন কৰে। লগতে ডেকা গাভৰু বুঢ়া বুঢ়ী সকলোৰে ঘৰে ঘৰে পুৰাং, আপং, আলু, কচু আদি খাই ফুৰে আৰু লগে লগে বিহু মাৰি ৰং আনন্দত মতলীয়া সকলো। লিগাং প্ৰস্তুতিৰ অন্য এটি বিষয় হৈছে আপং তৈয়াৰ কৰা। লিগাঙৰ প্ৰায় 10 পৰা 15 দিনৰ আগতেই মিচিং তিৰোতাই আপং প্ৰস্তুত কৰে। কিন্তু লিগাঙত সাধাৰণতে পৰ আপং ব্যৱহাৰ হয়। মাংগলিক পৰ্বত ব্যৱহাৰ কৰাৰ উপৰিও লিগাঙৰ ভোজত এইবিধ আপং ব্যৱহাৰ কৰা হৈছে। Ali Aye Lrigang বছৰি আহে আৰু যায়। দি যায় শুকান পৃথিৱীলৈ বৰষাৰ নৱ সম্ভাৰ। সেয়েহে মিচিং ডেকা গাভৰু বুঢ়া বুঢ়ী আটাই মিলি দৈ পলক স্মৰণ কৰি পৃথিৱীক শস্য শ্যামলা সুজলা সুফলা কৰিবলৈ আকুল আহ্বান জনায়। আনহাতে Ali Aye Lrigang সন্দৰ্ভত দিচাংমুখ অফলাত মিচিং গাভৰুসকলে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয়। লগতে লিগাং 5 বা 7 দিনলৈকে উদযাপন কৰি বিশেষ নীতি নিয়মেৰে এই উৎসৱৰ সামৰণি পৰিব। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট হেড। শিৱসাগৰ জিলাটো Ali Aye Lriganger ব্যাপক প্ৰস্তুতি সেই সন্দৰ্ভত কি ক'ব আপুনি? আপোনালোকৰ অঞ্চলত কেনেকুৱা ধৰণৰ সঁচাই বহুত ভাল লাগিছে আৰু গোটেই অসমবাসী ৰাইজক আমাৰ Ali Aye Lriganger শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে দেখি পাবই ইমান ধুনীয়াকৈ আমাৰ ল'ৰা ছোৱালী চবে মজাক কৰি ওলাই আহিছে আৰু ভাল লাগিছে। আমিও কৰ্মৰত বাহিৰত থাকোঁ, এতিয়া আহিছোঁগে, বহুত ভাল লাগিছে। আৰু এনেকৈ চবে এক্টিভ হৈ থাকিব লাগে নিজৰ পৰম্পৰাগত উৎসৱটোৰ কাৰণে। এই উৎসৱৰ বিশেষকৈ শস্যভিত্তিক উৎসৱ বুলি কোৱা হয়। তাৰ কৃষিভিত্তিক উৎসৱ বুলি কেনেকুৱা ধৰণৰ আয়োজন? আমাৰ 1 মাহৰ পৰা আয়োজন চলি আছে। আপোনাৰ টাইমতো আমাৰ 1 মাহৰ আগৰ পৰাই বনাব লাগে। পৰাপং বুলি কয়। আৰু বাকী কেনেধৰণে বনোৱা হয়? আমাৰ এইটো হেৰি চাউল থাকিব তাতে আৰু দৰৱ থাকিব আৰু চুগুৰি লাগে। এইবোৰত 1 মাহৰ আগৰ পৰাই কৰা আছে। তাৰ পৰাপাত আমি 1 সপ্তাহৰ আগতে লৈ পিনি এনেকৈ যোগাৰ কৰি আছোঁ। আৰু খাদ্য সম্ভাৰৰ ভিতৰত মিচিং জনগোষ্ঠীৰ অন্যতম খাদ্য সম্ভাৰ আছে। সেই সন্দৰ্ভত আপোনালোকে আজি কেনেকুৱা কি আয়োজন কৰিছে? আমি মাটিমাহ বনাইছোঁ গাহৰিৰ লগত আৰু পুৰা কাপিন থাকিব আপোনাৰ স্পেচিয়েল আমাৰ ট্ৰেডিশ্যনেল তাৰপিছত আপোনাৰ পাতৰ চব্জি থাকিব। আপোনালোককো ইনভাইট কৰিছোঁ আমাৰ এই পৰম্পৰাগত খাদ্যত। জিলাভিত্তিক কিমান ঠাইত কেনেকুৱা ধৰণৰ আয়োজন কৰিছে? আমাৰ গোটেই অল অসমতে এইটো উৎসৱ চলি আছে আমাৰ। সেইটো কাৰণে চবকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চবে যে ভালকৈ পাতক আৰু এনেকৈ আমাৰ মিচিং জনগোষ্ঠীটো আগুৱাই যাওক বুলি মই কামনা কৰিছোঁ। সহযোগীও আছে আপোনালোকৰ জনগোষ্ঠীয় সংগীতৰ এখন উঠাই দিব নেকি? নিশ্চয়। মোৰ লগৰজনী ভাল গায়, তাইক মই অনুৰোধ জনাইছোঁ। মানে আমাৰ
মিচিংসকলৰ জাতীয় পৰম্পৰাগত উৎসৱ আলি আই লৃগাং। আজি অসমৰ গাঁওখন জিলাত বিশেষকৈ শদিয়াৰ পৰা ভৰলীলৈকে ব্ৰহ্মপুত্ৰৰ দুটা পাৰত এই আলি আই লৃগাং উৎসৱ প্ৰত্যেকখন মিচিং গাঁও আৰু দিচাংমুখৰ অফলা গাঁৱত আমি ৰাজহুৱাভাৱে অফলা গাঁও অঞ্চলতে ৰাইজৰ সহযোগত আমি আলি আই লৃগাং আজি মাংগলিক কাৰ্যসূচী আমি ইয়াতে আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ প্ৰথম কাৰ্যসূচী আছিলে আজিৰ দিনটো পৰম্পৰাগত আৰু মাংগলিক নীতি নিয়মৰ মাজেদি আমি বীজ ৰোপণ কৰিছোঁ, শস্যৰ বীজ আমি ৰোপণ কৰিছোঁ, বীজ সিঁচিছোঁ আৰু এইখিনি কৰাৰ পাছত এই লৃগাং কেন্দ্ৰ কৰি পেলাই আমাৰ পৰম্পৰাগত যিটো যি জাতীয় নৃত্য ঘুমৰাগ নৃত্য আমাৰ 5 পাককৈ ইয়াত প্ৰদৰ্শন কৰি পেলাই ইয়াত নচা হ'ব, যিহেতু এইটো আমাৰ পৰম্পৰা। গতিকে আলি আই লৃগাং আমি যিহেতু এই বছৰ অলপ অসমৰ প্ৰত্যেকটো মিচিং গাঁওখনত আমি আমাৰ যি আখ্যানৰ ভিত্তিত আলি আই লৃগাঙৰ আখ্যানৰ ভিত্তিত উদযাপন কৰিবৰ কাৰণে মিচিং মহাসভা মিচিং বান বিভাগে এটা নিৰ্দেশনা প্ৰেৰণ কৰিছে। গতিকে কমপ্লিট আমি চেষ্টা কৰিছোঁ নীতি নিৰ্দেশনাৰ অনুযায়ী আমি আলি আই লৃগাং উদযাপন কৰিব।